হেল্ল' গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে। মোৰ বৰ্তমান ভালেই। আজি মোৰ দুটাকৈ অন্নপ্ৰাশন আছে আৰু দুয়োটাই অলপ দেখাবলৈ আপোনালোকে চেষ্টা কৰিম, কিয়নো সৰুকালৰ স্মৃতিবোৰ ৰাখি থ'বলৈ সকলোৰে ভাল লাগে। ডাঙৰ হ'লে তাহাঁতি চাব পাৰিব, সেইবাবে ৰাখি থ'ম। আজি ইয়াত দেখাম, তাত দেখাম, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। আজি আমাৰ বাপেকৰ গাত ততেই নাই, ছোৱালী ভাত মুখত দিয়া। হা, এনেকৈ দি এয়া খানা, এই পাচলি কুটি আছে। সেইজনী আমাৰ কণমানীজনী বহি আছে। এজনী আমাৰ ডাঙৰ খুৰী, ততেই নাই গাত। সেয়া জিতুত দা, খুৰা, দাদা বুলি, জিতুত দাদা বুলি কওঁ আৰু একেহে হয় আৰু খুৰা। আৰু কি হ'ল? দাইল হৈছে। আমাৰ জেঠাই হয়, আমাৰ জেঠাই পুনি হাজৰিকা। এজনী আমাৰ বা, ৰাতিপুৱা আহিলে তোক মাতি আছে ঘৰত। ভাত খাব। এতিয়া ধুনু কৰি দিব লাগিব ন, ধুনু কৰি দিব লাগিব। আজি মাম খাব। মাম খাবা ন, মাম খাবা। মোবাইলটো ধৰিব লাগে। মাম খাবা নি আজি? মাম খাবা নি? খাবা দেই মাম। আজিৰ পৰা ধুনুকে মাম খাব। আমাৰ খানা বনি আছে, খানা বনাই আছে এইফালে খানা বনাই আছে। আৰু মই ওপৰত বহি আছো, মোক কাম কৰিবলৈ কৈছে, নাই কৰা। সেইকাৰণে খং কৰি আছে চবে। এতিয়া মই কৃষ্ণ কৃষ্ণ, এতিয়া মই কৃষ্ণ ফুফু কান্দিছা, কান্দিছা। আজি কান্দিব পায়, নাপায় নহয়, কোনে ধুনু কৰি দিলে? আজি কান্দিব নাপায় নহয়। বহি টেষ্ট কৰি আছো। এজনী আমাৰ লাজ কৰি নোলায় বোলে ভিডিঅ'। নিমখ ক'ত কমিছে, সেইকাৰণে দি দিবলৈ কৈছো। খাই আছো, টেষ্ট কৰি আছো খানা। ৰেডি হৈ গ'ল মাম খাবলে। এয়া হৈছে আমাৰ একেবাৰে সৰুজন খুৰাৰ ছোৱালী। আমি বহুত ডাঙৰ হ'লোঁ। একেবাৰে টিকলি মিকলি আমাৰ ভণ্টি হয়। এয়া ছোৱালী মোমাইকে ভাত খুৱাব লৈছে আৰু ওচৰত বহি আছে খুৰীৰ দেউতাক হয়, আৰু মা বহি আছে, মই আছোঁ। পাছত বায়ে ভিডিঅ' কৰি আছিলে, ল'ৰা ছোৱালীবোৰে ছাইডত খাই আছিলে। আৰু বেছি ডাঙৰকৈ পতা নাছিলে, সৰুকৈ পাতিছিলে, নিয়মটো কৰিছিলে আৰু ভাত মুখত দিয়া। সেইবাবে অকণমানকৈ ৰাখি থ'লোঁ ভিডিঅ'ৰ যোগেদিয়ে, আপোনালোককো দেখালোঁ। তাই শোৱা সময় হৈছিলে, পটককৈ টোপনিৰ পৰা সাৰ পোৱাৰ বাবে চোলাটোও বেছি গৰম উঠাই দিছে আৰু টোপনিৰ পৰা সাৰ পোৱাৰ বাবে কান্দি আছে। সেইবাবে সোনকাল কৰিছে চবে। এতিয়া তাই মুখত সোৱাদ পাই পেলাই কান্দোন বন্ধ হৈ গ'ল, আৰু মাকৰ কোচত আছে কাৰণে কন্দাও নাই, অলপ কান্দে। মুখত সোৱাদটো পাই থাকিলে আকৌ ৰৈ যায়।
এয়া হৈছে আমাৰ নতুন জোৱাই আৰু ছোৱালীক ভাত খুৱাইছে। এয়া হৈছে নবৌ এয়া খুৰাৰ ঘৰত। এয়া হৈছে বৰ্তাৰ ছোৱালী। চাই দিয়া। ৰাতিপুৱা এয়া অকণমান সময়ৰ বাবে মই গৈছিলোঁ, অলপ ভিডিঅ' কৰি লৈ আহিলোঁ। মই এটা অন্নপ্ৰাশন খাই আহিলোঁ, আকৌ এতিয়া ছেকেণ্ডটো খাবলৈ যাওঁ। আপুনি জনাইছিলোঁৱে, তাত ৰাতিপুৱা অকণ ভিডিঅ' কৰিলোঁ আৰু তাৰপিছত নিয়ম কানুনবোৰ ভিডিঅ' কৰিবলৈ নহ'লে খুৰা ল'ৰাটো পাব। এতিয়া তাকে ভাবিছোঁ এতিয়া যাওঁ, খানাটো খাই আহোঁগৈ, যদি পাৰোঁ আপোনালোকক দেখাম অকণমান খুৰী আৰু ল'ৰাক। ঠিক আছে তেতিয়াহ'লে গৈ আহোঁগৈ। খুৰীহঁত ওলালে। এয়া হৈছে নবৌ দি আছিলে খানা, অলপ ভিডিঅ' কৰি থৈ দিলোঁ আপোনালোকৰ বাবে। সম্পূৰ্ণ দিয়া হোৱাই নাই। এজনী হৈছে মোৰ মাহী ছোৱালী, এজনী আমাৰ বা চিনি পায়, নবৌ ল'ৰা। সেইজনী মাহী, এজনী হৈছে আমাৰ খুৰী, এজনী আমাৰ খুৰী খুচি, এজনী খুৰী ছোৱালী। মই আহিবলৈ নহ'লে আৰু এতিয়া আহিছোঁ। এজনী হৈছে খুৰী, ল'ৰাক দেখাবলৈকে নহ'লে। ল'ৰা গাটো বেয়া অকমান, সি আমনি কৰি আছে। হেৰি হ'ল আকৌ লেট্ৰিন কৰিলে, এতিয়া জলপান খুৱাইছে। এজনী হৈছে মিঠু, খুৰী ছোৱালী। ভাইটি কি কৰিছে? আমাৰ অকণমানি ল'ৰাটো চাওক, সেইটো চাওক, আমাৰ পূজা আৰু এইটো আজি ভাত খালে ন? আজি ভাত খালে মানে আমাৰ পূজা আজি অকণমান ল'ৰাটোৱে মাম খালে আমাৰ হয়নে? মই আহিবই নোৱাৰিলোঁ, দেৰি হৈ গ'ল ন পূজা। মাম খালে, চকুত লাগিছে এডাল। মাম খালে ন, গাটো জ্বৰ হৈ আছে ল'ৰাটো, গাটো জ্বৰ হৈ আছে। কোন চাওঁ এজনী চাওঁ, দেহি আমাৰ ঘৰলৈ আহি গ'ল, দেহি এজনী আমাৰ ঘৰলৈ আহি গ'ল ন, দেহি হয় নাচাওঁ, চাওঁ চাওঁ চাওঁ, এজনী আমাৰ দেহি আহি গ'ল আমাৰ ঘৰলৈ। আজি ভাত খালে, এজনী আমাৰ দেহি আজি কি খালে? কি খালে? এইফালে চোৱা কেমেৰালৈ, কি খালা আজি? মাম খালা? মাম খালা? আমাৰ এজনী দেহি চাওঁ 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 চাওঁ, এইফালে চা, এইফালে চা, এজনী আমাৰ দেহি আজি মাম খালে। চা 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 দেহি মাম খালে। এতিয়া আহি পালোহি আৰু ড্ৰেছযোৰ সলালোঁ, তাৰপিছত ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিওঁ ইমানতে। তেতিয়াহ'লে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো আজি চাই।